পৰিস্মিতাৰ পৰা আপোনালোক সকলোকে মোৰ চেনেল অস্ত্ৰ কাষত তেজালুজ পৰিলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে, কুশলে আছে। যিসকলে পোনপ্ৰথমৰ কাৰণে মোৰ চেনেলটিলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজি হৈছে 21 জুন আৰু আমি প্ৰত্যেকেই জানো 21 জুন তাৰিখটো হৈছে আন্তৰ্জাতিক বিশ্ব যোগ দিৱস। আৰু বিশ্ব যোগ দিৱসটো আচলতে প্ৰাচীন কালতে উদ্ভূত হোৱা এটা শাৰীৰিক আৰু মানসিকভাৱে কৰা ব্যায়াম। আৰু এই যোগাসন কৰিলে আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে, লগতে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে। আৰু যদি আমাৰ স্বাস্থ্যটো ভাল হৈ নাথাকে তেনেহ'লে আমাৰ মনটো সুস্থ হৈ নাথাকে। তো সেইটো কাৰণে আমি প্ৰত্যেকজনে নিজৰ স্বাস্থ্যটো সদায় সুন্দৰকৈ ৰাখিবৰ বাবে যত্ন কৰিব লাগে, কাৰণ সুস্থ দেহতে সুস্থ মনৰ সৃষ্টি হয়। তো ময়ো নিজকে অলপ সুস্থ কৰি ৰাখিবৰ কাৰণে ৰাতিপুৱা সময়ত যিমান পাৰোঁ য়োগা কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তো ভাবিলোঁ আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো আপোনালোকে সকলোকে একদম স্কিপ নকৰাকৈ চাই থাকিব। আমি যে যোগ দিৱস কৰি থাকোঁ, এই যোগ দিৱসটোনো কেতিয়াৰ পৰা আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয় আপোনালোকে বাৰু সেই কথা জানে। 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দি থকা সময়ত 21 জুন তাৰিখটোৰ বিশ্ব আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিছিলে। আৰু তাৰ পাছতে সেই বছৰৰে 11 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰা হয়। আৰু সেই দিন ধৰিয়ে আমি প্ৰত্যেকে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি আপোনালোকক মই কৰি থকাৰ ভিতৰত সূৰ্য নমস্কাৰ কৰি দেখাম। তাত 12টা ষ্টেপ আছে, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। বহুত বেছি কৰিব নোৱাৰিলেও 7ৰ পৰা 10 বাৰলৈকে কৰি চাব পাৰে, বহুত ভাল ফল লাভ কৰিব। তো আপোনালোকক মই দেখাবলৈ গৈ আছোঁ, তো আপোনালোকেও মোৰ লগত ব'লক, লেটছ গো। Through the wastelands, through the highways, and on.